নলবাৰীত একেলগে ৫ সহস্ৰাধিক নামতীৰ দ্বাৰা দিহানাম প্ৰদৰ্শনৰ আখৰা আৰম্ভ। নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰ বাকৰিত শ্ৰী শ্ৰী হৰি মন্দিৰৰ সভাপতি তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উদ্যোগত হৰি মন্দিৰ সমিতিৰ সহযোগত অহা ১২ অক্টোবৰত প্ৰদৰ্শন হ'ব লগা ৫ সহস্ৰাধিক নামতীৰ দ্বাৰা দিহানাম প্ৰদৰ্শনীৰ আখৰা আজিৰে পৰা আৰম্ভ হৈছে। বিগত কেইবাবছৰ ধৰি প্ৰতি ভাদ মাহত আয়োজিত হৈ আহিছে মাহজোৰা দিহানাম প্ৰসংগ। এইবেলিও তাৰ ব্যতিক্ৰম নহয়। ভাদ মাহৰ প্ৰথম দিনটোৰে পৰা চলি আহিছে নাম কীৰ্তন। ভাদমুখীয়া নামৰ লগত সংগতি ৰাখি ১২ অক্টোবৰত আবেলি ৫ বজাত প্ৰদৰ্শন কৰা হ'ব ৫ সহস্ৰাধিক নামতীৰ দিহানামৰ প্ৰদৰ্শন। এই দিহানামৰ প্ৰদৰ্শনে সনাতনী সংস্কৃতিৰ ইতিহাস সৃষ্টি কৰিব। আজি হৰিনামৰ ধ্বনিৰে নলবাৰীত এটা সুন্দৰ পৰিৱেশ, নয়নিভৃতম দৃশ্য, আগতে কেতিয়াও নেদেখা এক দৃশ্য আজি নলবাৰী হৰি মন্দিৰত আমি দেখিবলৈ পাইছোঁ। ৫ সহস্ৰাধিক নামতীয়ে একেলগে দিহানাম পৰিৱেশন কৰিছে। নলবাৰী হৰি মন্দিৰৰ ফালৰ পৰা আমি এই ব্যৱস্থাটো আগবঢ়াই নিছিলোঁ। যোৱা কেইবছৰমানৰ পৰা আমি ভাদ মাহত গোটেই মাহজোৰা কাৰ্যসূচীৰে নলবাৰী হৰি মন্দিৰত নাম প্ৰসংগৰ ব্যৱস্থা কৰিছিলোঁ আৰু গোটেই মাহটোত প্ৰায় ৬০০-৭০০ নাম দলে আহি ইয়াত নাম প্ৰসংগ কৰে আৰু সকলোৰে এটা আগ্ৰহ আছিল যে একেলগে কৰিব পাৰি নেকি। এইবাৰ আমি সেই আগ্ৰহটো লগত ৰাখি যিটো আগতে চলি থাকে সেই নাম প্ৰসংগ চলিয়ে আছে, এইবাৰ একেলগে এটা দিনত আমি ৫,০০০তকৈ বেছি নামতী একেলগে নাম ধৰাৰ কাৰণে ব্যৱস্থা কৰিছিলোঁ আৰু আজি আপোনালোকক জনাবলৈ পাই সুখী যে ৬,০০০তকৈ অধিক প্ৰায় ৬,৫০০ আই মাতৃয়ে একেলগে ইয়াত নাম প্ৰসংগ কৰিব। আজিৰে পৰা আখৰা আৰম্ভ হৈছে। আজি আৰু অহাকালি আখৰা হ'ব আৰু পৰহি ১২ তাৰিখে ৪ বজাৰ লগে লগে ইয়াত সুন্দৰভাৱে এই পৰিৱেশন হ'ব। মই সংবাদ মাধ্যমক অনুৰোধ কৰিম যে আপোনালোকে এই প্ৰচাৰো সুন্দৰভাৱে কৰিব, কাৰণ এটা সুন্দৰ পৰিৱেশ গুৰুজনাই দেখাই দি যোৱা এক নাম প্ৰসংগৰ ব্যৱস্থা আজি গোটেই নলবাৰীৰ সকলো চুকে কোণে প্ৰতিটো অঞ্চলৰ পৰা আহি একেলগ হৈ এক সমন্বয়ৰ মাজেৰে গুৰু ভক্তিত কৃষ্ণ ভক্তিত বিলীন হৈ সকলোৱে নাম প্ৰসংগ কৰিছে আৰু মই নিজেও আজি ইয়াৰ আখৰা দেখি অভিভূত হৈছোঁ আৰু মই ভাবোঁ যে পৰহি নলবাৰীত এক সুন্দৰ পৰিৱেশ সৃষ্টি হ'ব, এক বিৰল ঘটনা নলবাৰীৰ কাৰণে আৰু নলবাৰীৰ ঐতিহাসিক ক্ষণ এটা পৰহি আমি দেখিবলৈ পাম।